সমাজানিলো মে ভাৰতপতি সিংহ ইউনিভাৰ্চিটি মাৰ ফিৰালে নোৱা কথাখানি লহাইছোঁ ডক্টৰ ৰঞ্জিত সিংহ গীৰক ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ৰ কামজেৰ আছে অধ্যাপক আগ তাৰে সম্মান বা শ্ৰদ্ধা জানিয়া তার সুমারাই ছাত্রছাত্রী সুমারাই কতদিন আগে অভিনন্দন গ্রন্থহান নিকালাসি ঔলের কুহান 16 মার্চ 2025 তারিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ের রংঘরে গাঁঠি মুকানি আছিল ঔদিনুহানৰ কতখান মিকুপ মিয়াজি হাবির লগে বাগন দৌৰিতা চাদিক হাবিহানে দেৱৰ ছাত্ৰসকলে মৰম শ্ৰদ্ধা প্ৰদান কৰি প্ৰস্তুত কৰিছে এখন অভিনন্দন গ্ৰন্থ দাস কলিতা ডাঙৰীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ অধিক প্ৰমুখ মঞ্চলৈ আদৰণি জনাইছো ডেভিড চেতিয়া ডাঙৰীয়া মুখ্য কাৰ্যবাহী মটক সাহিত্য শাসিত পৰিষদ নৰেন হাজৰিকা ডাঙৰীয়াকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো এই অভিনন্দন গ্ৰন্থ ঐশানুৰ লগত জড়িত হৈ আছে নন্দিতা বৈশ্য সভাপতি ডক্টৰ অদিতি বৰুৱা মুখ্য সম্পাদক ৰুবিয়া সংগীকৈ দত্ত সম্পাদক মৌচুমী গোস্বামী ৰায় সদস্য শংকৰ গোহাঁই সদস্য লিয়েণ্ডাৰ বৰুৱা সদস্য মৃগাংক চুতীয়া সদস্য প্ৰাঞ্জল গগৈ সদস্য বিশ্বজিৎ দাস সদস্য শ্ৰেয় চৌধুৰী সদস্য ডক্টৰ শৈলেন দত্ত প্ৰকাশক প্ৰাঞ্জল পাত্ৰ প্ৰস্তুত পৰিকল্পনা যাৰ আছিল আমি অভিনন্দন গ্ৰন্থখন উন্মোচন কৰাৰ আগতে আমি ডক্টৰ ৰঞ্জিত সিংহদেৱক আমাৰ শ্ৰদ্ধা সন্মান নিবেদন কৰিবলৈ আগবাঢ়িছো আমি ডক্টৰ পৰমানন্দ মহন্ত ছাৰকো মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো উদ্যোক্তাসকলক অনুৰোধ জনাইছো তেখেতক মঞ্চলৈ আদৰি আনিবৰ কাৰণে আমাৰ মাজত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰ আছে ছাৰক আমি মঞ্চলৈ আদৰণি জনাইছো আহক ছাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন ৰূপ এটা দিয়াৰ ক্ষেত্ৰত ছাৰে যথেষ্টখিনি অৰিহণা আগবঢ়াইছিল আমি ছাৰক মঞ্চলৈ আদৰণি জনাইছো পবিত্ৰ মাৰ্গিতা ডাঙৰীয়াক অনুৰোধ জনাইছো ডক্টৰ ৰঞ্জিত সিংহ ডাঙৰীয়াক এখনি শৰাই আৰু এখনি ফুলাম গামোচা প্ৰদান কৰিবৰ কাৰণে এয়া ডক্টৰ জিৎ সিংহ ডাঙৰীয়া এগৰাকী ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক লেখক আবৃত্তিকাৰ ডক্টৰ ৰঞ্জিত সিংহ এখেতৰ ছাত্ৰসকলে শ্ৰদ্ধা সন্মান জনাই এখন অভিনন্দন গ্ৰন্থ প্ৰস্তুত কৰিছে ঐশানু ছাত্ৰ সমাজেও তেখেতক এখনি ফুলাম বস্ত্ৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছে এখনি চেলে মৃগাংক চুতীয়া আগবাঢ়ি গৈছে মই অনুৰোধ জনাইছো মৃগাংক চুতীয়াক তেখেতৰ ছাত্ৰ সমাজৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধা সন্মান নিবেদন কৰিবলৈ Yung balusas, okay na?
ছাত্ৰ সমাজৰ তৰফৰ পৰা এখন চেলেঞ্জ প্ৰদান কৰিবলৈ আগবাঢ়িছে আমি অনুৰোধ জনাইছো ছাত্ৰসকলক এখন চেলেঞ্জ প্ৰদান কৰিবৰ কাৰণে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো ডিব্ৰুগড় মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া তেখেতক আমি আমন্ত্ৰণ জনাইছো মঞ্চলৈ আহক এয়া ছাত্ৰসকলৰ মৰম শ্ৰদ্ধা আদৰ আমি ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে আৰু ঐশানু উন্মোচন কৰিবৰ কাৰণে আমি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু ডক্টৰ জিতেন হাজৰিকা ছাৰক অনুৰোধ জনাইছো এই শুভ আৰু পবিত্ৰ কাৰ্য সম্পাদন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আলোক প্ৰবঞ্চনে যিহেতু আজিৰ এই অনুষ্ঠান আয়োজন কৰিছে বঁটা প্ৰদান আৰু সম্বৰ্ধনাৰ বাবে গতিকে আৰু বহু সম্বৰ্ধনা অনুষ্ঠান আমাৰ এতিয়াও বাকী আছে আমি এই অভিনন্দন গ্ৰন্থ উন্মোচন কৰাৰ পিছতে পৰৱৰ্তী কাৰ্যসূচীলৈ গতি কৰিম এয়া ডক্টৰ ৰঞ্জিত সিংহদেৱক ছাত্ৰ সমাজৰ সম্বৰ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠান ঐশানু ইয়াত উন্মোচন কৰা হৈছে উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাষ্ট্ৰীয় মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী ভাৰত চৰকাৰৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়া তীৰ্থাংক দাস কলিতা ডাঙৰীয়া অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া মদক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিড চেতিয়া ডাঙৰীয়া আমাৰ মাজত আছে ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমি এইখিনিতে সম্পাদকৰ একাষাৰ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছো তাৰ পিছতে আমি ডক্টৰ জিতেন হাজৰিকা ছাৰৰ পৰা উন্মোচকৰ বক্তব্য শুনিম